কবিতার শিৰোনাম প্ৰিয়তমাৰ চিঠি। কবি হেমচন্দ্ৰ গোস্বামী। সৌন্দৰ্যৰ বুকুত কাচলি উদঙাই প্ৰকৃতিৰ চোঁঘৰ চালো পিত পিত। কুকুৰ ঠেঙিয়াই আখৰ কীৰ্তিত যি অমিয়া ঘঁহা আছে ক'তো আৰু নাই। কবি নিকুঞ্জত ফুলি কত কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত। তোমাৰ চিঠিয়ে কিন্তু জানে জিটিকিত কবিতাৰ কাব্যতাৰ গোন্ধকেই নাপায়। ফুল ফুলে সৰি যায় শুকান বননি, বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে। তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহি ন ন ফুল মেলে। য'ত শুঙো চুমা খাওঁ নালাগে আমনি, হৃদয়ত হেঁপাহৰ ভোটা তৰা জ্বলে।